আৰ্থিক সংকটে জোৰদা কৰিছে নেকি আপোনাক? মূলধনৰ অভাৱ হেঙাৰ হৈছে নেকি স্বাৱলম্বিতাৰ খোজত? চিন্তা নকৰিব। ব্যৱসায় বাণিজ্যৰ বাবে সহজ ঋণ প্ৰদান পদ্ধতিৰে ব্যাপকভাৱে সমাদিত হৈছে এটা বিশেষ বিত্তীয় প্ৰতিষ্ঠান। প্ৰয়োজনৰ সময়ত অতি কম দিনৰ ভিতৰতে সৰু বৰ ব্যৱসায়লৈ অতি সহজে ঋণ প্ৰদান কৰি নিবনুৱাৰ সপোন পূৰণ কৰি আহিছে বন্ধন বেংকে। বন্ধন বেংকৰ পৰা এনেদৰে সহজ ঋণ লাভ কৰি উপকৃত হোৱা এজন ক্ষুদ্ৰ ব্যৱসায়ী হৈছে কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰিৰ বিশ্বজিৎ সাহা। এইটো জাগাৰ নাম হ'ল ভাড়াগুৰি, ঠিক আছে, মেইন ৰোড। আৰু আপোনাৰ হ'ল লোনটো লোৱা আমাক আগতো এটা লৈছিলোঁ আমি, তাৰপিছত আৰু নেক্সটো ল'লোঁ এটা। উল্লেখ্য যে ভাওৰাগুৰি বজাৰত জয়মা বস্ত্ৰালয় নামেৰে এখন কাপোৰৰ দোকানৰ জৰিয়তে পৰিয়াল পোহপাল দিছে বিশ্বজিৎ সাহাই। 5 বছৰ পূৰ্বে বন্ধন বেংকৰ ভাওৰাগুৰি বেংকিং ইউনিটত দৈনিক ধন জমা ৰখাৰ বাবে ডেইলি ছেভিংছ একাউণ্ট খোলে লোকজনে। এই আছিল বেংকিং ব্যৱস্থাৰ সৈতে বিশ্বজিৎ সাহাৰ প্ৰথম পৰিচয়। তাৰ পিছতে 2 বছৰ পূৰ্বে ব্যৱসায়ী সম্প্ৰসাৰণৰ বাবে ঋণৰ প্ৰয়োজন হোৱাত বন্ধন বেংকৰ স্থানীয় বেংকিং ইউনিটৰ কাষ চাপে ব্যৱসায়ীজনে। কিন্তু ভবাতকৈও অতি কম দিনৰ ভিতৰতে প্ৰয়োজনীয় নথিপত্ৰ জমা দি প্ৰথমে 50,000 টকা ঋণ লাভ কৰে ব্যৱসায়ীজনে। পিছত এই ঋণ সহজ কিস্তিত পৰিশোধ কৰি পূৰ্বতকৈ দুগুণ অৰ্থাৎ 1 লাখ টকা ঋণ লাভ কৰি নিজৰ ব্যৱসায়ত বিনিয়োগ কৰে। বন্ধন বেংকৰ কথা কেনেকৈ গম পালে আপুনি? ইয়াতে বন্ধন বেংকটো আহিছিল, আমাৰ সন্মুখত আহিছিল, তেতিয়া আমাক ক'লে যে আপুনি এটা ছেভিংছ খুলি লওক, ছেভিংছ কৰি লওক, তাৰপিছত আপোনাৰ লোন হৈ যাব এটা, এনেকৈ কৈছে আৰু কি। প্ৰথম লোন কেতিয়া লৈছিলে বন্ধন বেংকৰ পৰা? 50,000 টকামান লৈছিলোঁ, 1 বছৰ আগত লৈছিলোঁ, ঠিক আছে। সেইটো শেষ কৰিলে? সেইটো শেষ কৰি আবার পিছত এটা ল'লোঁ 1 লাখ টাকা। চলি আছে, রানিং চলি সেগুলো ভালো চলি আছে আমার। কিমান টাকা আছিল? 1 লাখ টাকা আছে। তো এতিয়া সেকেন্ড লোনটো শেষ হোৱাৰ পিছত আপুনি ভাবে নেকি বেংক আপুনি আৰু লোন ল'ব, মানে আপুনি আৰু ল'ম আমি, এইটো শেষ হ'লে আমি ল'ম আৰু সুবিধা ভাল হ'লে আমি ল'ম আৰু। বেংকৰ সুবিধাখিনি ভালে পাইছে। যাবতীয় কাগজ পাতি ঝামেলা কিবা আছে? নাই কোনো ঝামেলা নাই, সব ঠিক আছে, একদম ইজি কোনো ঝামেলা। মানে লোন এপ্লাই কৰাৰ পিছত কিমান দিন লাগিল আপুনি পইচা পাওঁতে? নাই আমাৰ 1 সপ্তাহমান লাগছে। সোনকালে পাইছোঁ, বেছি দেৰি কৰা নাই, সোনকালে দিছে। সম্প্ৰতি নিয়মীয়াভাৱে ঋণৰ কিস্তি পৰিশোধ কৰি বেংক কৰ্তৃপক্ষৰ সৈতে সুমধুৰ সম্পৰ্ক বজাই ৰাখিছে বিশ্বজিৎ সাহাই। লগতে পুনৰ কৰিব পাৰিছে নিজৰ সকলো সপোন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 নৰ্থ ইষ্ট।